হেল্ল' গাইছ, ৱেলকাম বেক টু মাই ইউটিউব চেনেল দাইছ 25 হেডাৰ। তো আজি মই ফটোশ্বুট কৰিবলৈ যাই আছোঁ, তো নতুন কাপোৰ চাপোৰ পিন্ধি লৈছোঁ। আমাৰ মিণ্টু ভাই আছে, তো চাই লওক। গাইজ এইটো অলপমান সললৈ পিন্ধিছোঁ আৰু তো ইনষ্টাগ্ৰামৰ ভিডিঅ' কেইটামান দিম আৰু ইনষ্টাগ্ৰামৰ লিংকটো তলত দি থৈ দিছোঁ ডিছক্ৰিপশ্যনত দি থৈ দিছোঁ। আপোনালোকে চাই পেলাই ফ'ল' কৰি দিয়ক। তো ফ'ল' ইমান নাই, তো চাওক আৰু আপোনালোকে। তো আমাৰ লগত যেতিয়া আছে DSLR এটা, এইটো দি ভিডিঅ' শ্বুট আৰু ফটোশ্বুট কৰিম। তো ব'লক, এতিয়া আমি যাই আছোঁ। লৈ আছে এইটো বেগটো ল'ব লাগিব গাইজ, আৰু বৰষুণ দি আছে, অলপমান ৰখি পেলাই যাওঁ নেকি। তো চাই লওক গাইজ, আজি দেৱালীৰো শুভেচ্ছা জনালোঁ আপোনালোকক। তো ব'লক, বম চম আনিলে কমেণ্ট কৰি কৈ দিয়ক। ই পুৰা জিলকি থাকে, আন্ধাৰ ক'ৰবাত হ'লে দেখাই দিলোঁ হয়। আন্ধাৰ মানে কি লাইটটো পৰি থাকিলে পুৰা জিলকি যায় গাইছ, ৰ'দ হ'লে বঢ়িয়া হ'লে জিলকি থাকিলে। তো গাইছ ব'লক, তো গাইছ চুলি কাটিং চাওক কেনে দিছোঁ। আমি যেন বঢ়িয়া ঠাইৰ মাজে মাজে তাৰমানে ধানৰ মাজে মাজে গৈ আছোঁ, কিন্তু যাওঁ আৰু ব'লক। এটাই দুখ লাগি আছে, বৰষুণটো দি আছে, জোৰত নিদিলেই ভাল আছিল। তো ব'লক আৰু যাওঁ। তো গাইছ চাওক, জোতা মাৰি উৎপাত গাইছ পথাৰৰ মাজত। এইটো ভিডিঅ' বনাব, এটা ফটো তুলিবৰ কাৰণে এইটো প্লেচত আহিছোঁ। তো বঢ়িয়া প্লেচ এটা আপোনালোকক দেখাই আছোঁ। দলংখনত পূৰা ফটোশ্বুট কৰিলে কেইটামান, তো চাই লওক। আৰু ব্ৰিটিছৰ দিনৰে এখন দলং আছে, মই ভ্লগ এটা বনাইছোঁৱে আগতে। আৰু মিণ্টু ভাইক ফটো তুলিলোঁ দুটামান, আৰু এতিয়া স্কুলত দেখি যাবা। এই তলত আহি গ'লোঁ ওপৰৰ পৰা, তো চাই ল'ব পাৰে কিনে এটা ভিউ আপোনালোক। তো গাইছ গাইছ চাই ল'ব পাৰে। গাইছ চাই লওক। গাইছ কি ধুনীয়া ধুনীয়া পৰিৱেশ গাইছ। চাই ল'ব পাৰে, এই দলং ওপৰত আছে আৰু এইটো তলতো গাইছ চাই লওক। ৱাও। যদি ভিডিঅ' ভাল লাগে, লাইক শ্বেয়াৰ কমেণ্ট ছাবস্ক্ৰাইব কৰি দিব। বাই বাই, মিলতে हैं अगले वीडियो में।